সদায় মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে, বেলেগ একো কাম নাই। খালি মোৰ ঘৈণীজনীৰ ওপৰত চকু। এই মানুহজনৰ কি আছে জীৱনটোত ক'ব নোৱাৰো, খালি মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে। এই মানুহজনৰ চকু মোৰ অকল ঘৈণীটোজনীৰ ওপৰত। CM-এ মানে আজি বিধানসভাত কৈছে বোলে লোকৰ পত্নীবিলাকক বোলে আমি দেখি থাকোঁ বুলি কৈ আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পত্নী পিনে চাই আছে, হয়নে নহয়? সদায় কি লোকৰ পত্নী পিনে এনেকৈ চাই থাকে? হিমন্ত বিশ্ব শৰ্মাই লাজ পাব লাগে। এই অদৰকাৰী কথা কিছুমান কৈ মিছামিচি এনেই পৰিৱেশটো নষ্ট কৰিছে। ভাল কাম কৰিব লাগে, অদৰকাৰী কথা কিছুমান কৈ মাথাটো গৰম কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক এইটো এৰি দিবলৈ আপোনালোকেও কৈ দিব দেই এবাৰ। এইবিলাক ব্যক্তিগত কথাবিলাক বেয়া বুলি আমি ৰাজনীতি কৰিছোঁ, চবেই ব্যক্তিগত সম্পৰ্ক বেয়া নহয় কাৰো দেই। ইজনে সিজনক এনেই দিগদাৰ পেলোৱাটো বেয়া কথা দেই। ধন্যবাদ। যে হিমন্ত বিশ্ব শৰ্মা ইমান কঠোৰ মানুহ, মোৰ সন্মুখত হিমালয় আহিলেও মই ভাঙি দিম, চিন্তা কৰিব নালাগে। এইবিলাক অভিযোগে মোক আগতো পেলাব পৰা নাই, এতিয়াও নোৱাৰে। খালি মোৰ এটাই দুখ যে মোৰ লগত যুঁজিব লাগে, মোৰ ছোৱালী আৰু মোৰ ঘৈণীয়েকৰ লগত যুঁজিব নালাগে। যি পুৰুষ হয়, যাৰ সাহস আছে, সি মোৰ লগত যুঁজক। মোৰ ক'ৰবাত পত্নী, মোৰ ক'ৰবাত পুত্ৰ, সিহঁতৰ লগত যুঁজি কি লাভ হ'ব, হয় নহয়? যদি কাৰোবাৰ সাহস আছে, মোৰ লগত যুঁজক। মই এইটোকে ক'লোঁ, সদায় মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে, বেলেগ একো কাম নাই। খালি মোৰ ঘৈণীজনীৰ ওপৰত চকু। এই মানুহজনৰ কি আছে জীৱনটোত ক'ব নোৱাৰো, খালি মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে। এই মানুহজনৰ চকু মোৰ অকল ঘৈণীটোজনীৰ ওপৰত। CM-এ মানে আজি বিধানসভাত কৈছে বোলে লোকৰ পত্নীবিলাকক বোলে আমি দেখি থাকোঁ বুলি কৈ আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পত্নী পিনে চাই আছে, হয়নে নহয়? সদায় কি লোকৰ পত্নী পিনে এনেকৈ চাই থাকে? হিমন্ত বিশ্ব শৰ্মাই লাজ পাব লাগে। এই অদৰকাৰী কথা কিছুমান কৈ মিছামিচি এনেই পৰিৱেশটো নষ্ট কৰিছে। ভাল কাম কৰিব লাগে, অদৰকাৰী কথা কিছুমান কৈ মাথাটো গৰম কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক এইটো এৰি দিবলৈ আপোনালোকেও কৈ দিব দেই এবাৰ। এইবিলাক ব্যক্তিগত কথাবিলাক বেয়া বুলি আমি ৰাজনীতি কৰিছোঁ, চবেই ব্যক্তিগত সম্পৰ্ক বেয়া নহয় কাৰো দেই। ইজনে সিজনক এনেই দিগদাৰ পেলোৱাটো বেয়া কথা দেই। ধন্যবাদ। যে হিমন্ত বিশ্ব শৰ্মা ইমান কঠোৰ মানুহ, মোৰ সন্মুখত হিমালয় আহিলেও মই ভাঙি দিম, চিন্তা কৰিব নালাগে। এইবিলাক অভিযোগে মোক আগতো পেলাব পৰা নাই, এতিয়াও নোৱাৰে। খালি মোৰ এটাই দুখ যে মোৰ লগত যুঁজিব লাগে, মোৰ ছোৱালী আৰু মোৰ ঘৈণীয়েকৰ লগত যুঁজিব নালাগে। যি পুৰুষ হয়, যাৰ সাহস আছে, সি মোৰ লগত যুঁজক। মোৰ ক'ৰবাত পত্নী, মোৰ ক'ৰবাত পুত্ৰ, সিহঁতৰ লগত যুঁজি কি লাভ হ'ব, হয় নহয়? যদি কাৰোবাৰ সাহস আছে, মোৰ লগত যুঁজক। মই এইটোকে ক'লোঁ।